আজি বিছনাৰ পৰা উঠি বাথৰুমত দৌৰিবলগীয়া হ'ল সেইকাৰণে বিছনাখন পাৰিবলৈ থাকিয়ে গ'ল মই বোলো সেয়েহে গৰম পানী গিলাচ খাই বিছনাখনেই পাৰি লওঁ এইকেইদিন অফিচত অলপ ৱৰ্কলোডটো বাঢ়িছে সেইকাৰণে ভিডিঅ' এডিটিং কৰিবলৈ আৰু বনাবলৈ সময়ে পোৱা নাই আৰু মোৰ ভিডিঅ'বোৰ যদি চাই ভাল লাগে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই কৰি থৈ যাওক আৰু এয়া মই বাহিৰতে বহি আজি অফিচৰ কাৰণে ৰেডি হ'ব লৈছো যিহেতু ঠাণ্ডা দিন পালেহি বাৰান্দাত অলপ ৰাতিপুৱা সময় ৰ'দ পৰি থাকে মই সেইকাৰণে বোলো ৰ'দতে বহি ওলাই মেলি লওঁ কিন্তু কি কৰিম মই আহোঁ মানে ৰ'দটোৱে গুচি গ'ল কিন্তু তথাপিও বাহিৰত অলপ ৰ'দটোৰ পৰা উমুম ভাৱ এটা আহি থাকে ভিতৰটো বৰ চেঁচা হৈ থাকে ৰাতিপুৱা সময় আৰু এইকেইদিন মোৰ গাটো ইমান ভাল নহয় মাতো শুনি চাগে গম পাইছে এনেকুৱা ঠাণ্ডা দিনত মোৰ ৰাতিপুৱাটো যে ৰ'দ বিচাৰি বিচাৰি ঘূৰি ফুৰোতে যায় আৰু এয়া আজি মই হাত ভৰিত অলপমান ভেচলিনো লগাই লৈছো কাৰণ হাত ভৰিবোৰ ফপৰা হ'বলৈ ধৰিলেই আৰু ইয়াৰ পৰা মই পটাপট টাটা বাই বাই কৰি ভিতৰলৈ যাব লৈছো কাৰণ আমাৰ খুৰীহঁতৰ ঘৰত কাম চলিব ষ্টাৰ্ট কৰিলে সেইকাৰণে ধূলা উৰিছে বহুত মই বোলো নাই ইয়াত থাকিব নোৱাৰি মই ভিতৰলৈ যাওঁ আৰু এয়া মই ভিতৰত আহি কাপোৰটো পিন্ধি লৈ পুৰা অকমান ফেশ্বন মাৰিছো কেমেৰাৰ আগত নতুন কুৰ্তি দুটামান অৰ্ডাৰ দি থৈ দিছো সেইকেইটা আহিলে আকৌ গেট ৰেডি উইথ মি ভিডিঅ' বনাম আজি পুৰণা ড্ৰেছটোতে চোৱা আৰু এয়া মই টেপেচৰি নিচিনা চুলিখিনি বান্ধি আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো নেক্সট এটা ভিডিঅ'ত পুনৰ লগ পাম বাই